চোৱা ভালকৈ হেই অকল লিপষ্টিকটো কেনেকৈ লগাইছিলি কচোন হে নাটক হয় নাটক চা অকণ দেখাই দিয়া ভালকৈ মুখখন দাঙি দিয়া হে চা অকণ দাঙি দিয়া এইফালে এখন কি আঁকিছা তুমি লিপষ্টিক নে এইটো হে এতিয়া একেবাৰে সময় কৈছোঁ নহয় 3টা বাজিলে মই যে কেতিয়াবা 3টা বাজিলে এইফালে গৰম পানী উঠাই আছোঁ এইখিনি টেকলি সেনেকৈ এতিয়া গৰম পানী বন্ধ কৰি দিওঁ গৰম পানীখিনি নমাই লওঁ তাৰপাছত মানে খাচী মাংস আনিছিলে মানে কিনো পাণ যে বিক্ৰী কৰি খাচী মাংস খোৱাটো নিজৰ কিবা এটা বস্তু বিক্ৰী কৰি আকৌ সেইখিনি পইচাই যদি মাংস কিনি খোৱা সেইটোৱে মানে বেলেগ এটা আনন্দ নিজৰ এতিয়া পাণ বহুত দিনৰ পৰা সেনেকৈ 1 টকা 2 টকা মানে কিনো বিক্ৰী নকৰোঁ কোনোবাই 1 কচি 2 কচীয়া তাৰপৰা এবাৰ অকণমান গোটাকৈ প্ৰত্যেকবাৰে কেতিয়াবা গোটাকৈ একেবাৰে নহ'লেও 500 600লৈকেও পাওঁ এবাৰ প্ৰথম মানে বিক্ৰী কৰা পইচাই সেইকেইটা পইচা মানে কি হৈ যায় গমেই নলওঁ এবাৰ ভাবিলোঁ কিবা এটা স্মৃতি থাকিবলৈ মই ভিডিঅ' বনাই লওঁ ভিডিঅ'ৰ থাম্বনেইলত আপোনালোকে জানিলেই চাগে পাণ বিক্ৰী কৰি খাচী মাংস অনা সেইটোৱে নিজৰ গছৰ মোৰ আগৰ ভিডিঅ'ত আছে পাণজোপা দেখুওৱা সেই পাণজোপা মানে আজি বিক্ৰী কৰিছিলোঁ লগতে মই ক'লোঁ আৰু কি কৰিম সেইখিনি পইচাই মানে আৰু খাচী মাংসকে লৈ আনো তাৰপৰা ইমান দেৰি হ'ল দিছেনে একেবাৰে এই কুকাৰটোত বনাই আছোঁ এনেকৈ চাওকচোন মানে কি হয় কুকাৰত মানে বনালে মানে ভাজি এনেকৈ বনাই থাকোঁ বহুত দেৰি মই মানে ইয়াত ভাজি মানে কুকাৰ ঢাকনটো ভাজি বনাই থাকিম এনেকৈ চাওক কি কয় ইয়াত অকল মই আলু এটা দিছোঁ একদম ডাঙৰকৈ কাটি কিনি ইয়াত গোটেই আদা নহৰু মছলাখিনি দিয়া হ'ল তাৰপাছত মানে কুকাৰ ঢাকন মাৰিলে এটা হৈছে বা খুব বেছি 2টা তাই সিজি যাব যদি কেৰাহীত বনাই 1 ঘণ্টা লাগিব সময় নাই সেইকাৰণে অকণমান দেখাই ল'লোঁ খাচী মাংস তাৰপিছত অকণমান চাই খাব মই লগ পাই মোৰ খাচী মাংস বনাই হৈ গ'ল এই পিটিককৈ কণ হৈছে আপোনাৰ গেছ কাহ এটাও আহি আছে কি কয় এনে চাওক ইমানটো জোখত থৈ দিছোঁ যিহেতু অকণমান পাছত এনেও ডাঠ হৈ যাবই তাৰপৰা সেই আলু এনেকৈ ইমান ডাঙৰকৈ দি দিছোঁ খৰদৰকৈ মানে বনাব হ'লে আপোনালোকে মই জনাত কুকাৰত মানে ধৰ 10-20 মিনিট সেনেকৈ চব গোটেই মছলা দি সিজাই ল'ব তাৰপিছত কুকাৰত মই এতিয়া 2টা হুইচেল মাৰিলোঁ আৰু জোখৰ হৈ যায় এনেকৈ এতিয়া খাই লওঁ মই বেছি দেৰি নকৰোঁকৈ দিয়ে ল'ৰাটো টিউশ্যন যাবছে দেৰি হৈ গৈছে আপোনালোকক অকণমান দেখুৱালোঁ হেল্ল' এভৰিৱান এতিয়া গধূলি সময় মই লাল চাহ বনাই আছোঁ মানে মানুহজনৰ কাৰণে ভাবিলোঁ ভিডিঅ'কণ কৰি লওঁ যিহেতু তেতিয়া কৰি কিনি মই আৰু সময় নহ'ল ভিডিঅ'টো মোৰ ডাঙৰ ল'ৰাটোৱে অকণ কৰি দিছে সেইকাৰণে মই অকণমান দেখুৱালোঁ আৰু চাহকণ মই বাকি ল'ম আৰু ইফালে আকৌ ল'ৰাটো আহি গ'ল এই ল'ৰাটো আহি যায় কাৰণে মই ভিডিঅ' বনোৱাৰ অকণ অসুবিধা হয় সেয়ে আপোনালোকক অকণ দেখুৱাই বাকি লৈছোঁ আজি ঠাণ্ডা দিনৰ লাল চাহ ফিকা লাল চাহ চেনি নিদিয়া লাল চাহ লগত মই নাখাওঁ সেইটো মানুহজনে খাব লাল চাহ এইফালে গাখীৰ উঠাই থৈ দিছোঁ লাল চাহ লগত এইদিনা এই গুড়কেইটা দেখিছেনে এইখিনি দূৰকৈ দেখা এইডোখৰ এই গুড় দেখিছেনে এই গুড় এনেকৈ 1 2 3 4 5 6 7টা আহিছিলে এপিচ মানে আমি ভাগ কৰি মানে থৈ দিছোঁ এইখিনি চাহ মই তাৰপৰা এই বাপৰটো দেখিছেনে 1 কেজি মানে এইটো 1 কেজি আনিছোঁ মানে সদায়তো নহয় কেতিয়াবা মাজে মাজে মানে ৰিং বাপক ভাজি খাবলৈ নিজে আনিছে তাৰপৰা এনে খোলা এটা 1 কেজিকৈ আনিলোঁ কেতিয়াবা ধৰ বেলেগ পৰঠা চৰঠা খাবলৈ অকণ খোলা লাগে মোবাইল উঠাওঁ দেই তাৰপৰা আশীৰ্বাদ পেকেট এটাও আনিছোঁ মানে এতিয়া আনিছে সেইকাৰণে মই চাহকণ বনাওঁতে গুড়টো আৰু ঠাণ্ডা দিনত সঁচাকৈ যিসকলে নাজানে কৈ দিছোঁ ঠাণ্ডা দিনত চেনিবোৰ অকণকৈ খাই থাকিব লাগে তাৰপৰা এই পাপৰটো 1 কেজি আনিছোঁ এইটো 1 কেজি আনিছোঁ এইটো 1 কেজি আনিছোঁ আটা এনেকৈ চেনিবোৰ আনিলোঁ চেনিবোৰ এনেকৈ পিচকেইটা মানে কি কয় বহুত ভাল মানে হয় বুলি কয় এই কি কয় খেজুৰৰ সেনেকৈ পিচকৈ এতিয়া মই চাহটো দি লওঁ আপোনালোকক অকণমান পাছত লগ পাই আছোঁ হেল্ল' গাইজ কালিৰ ভিডিঅ' আপোনালোকে চালে এতিয়া হ'ল আজি নেক্সট দিনৰ মই ভিডিঅ' মানে একো বনাবই পৰা নাই ঠাণ্ডা দিনত বহিয়ে থাকিব মন গৈছেগৈ মানে একো মানে কৰিব মন নাই আৰু ভাত যিকেইটা অকণমান খৰদৰকৈ বনাওঁ
ঠাণ্ডা যিহেতু মানে আজিতো বতৰ আৰু ঠাণ্ডা একেবাৰে মানে আৰু এতিয়া মই আজি চাওক মেখেলা চাদৰ পিন্ধি আছোঁ যিহেতু হাত দীঘল ব্লাউজ এনেকৈ উলেনৰ ডাঠকৈ পিন্ধি লওঁ পিন্ধা কাৰণ আছে মানে ডাঙৰকৈ নহ'লেও নাপায় দে হা ডাঙৰকৈ নহ'লেও সৰুকৈ মানে ঘৰতে নিয়ম কৰিছিলে আমাৰ ওচৰতে মানে বছৰিকা মানে শহুৰ দেউতাৰ নামত বান্ধৱীজনী মাতিছিলে যিয়ে নহওক ধৰ মানুহ নামাতিলেও মানে সেনেকৈ সৰু মোৰকৈ হ'লেও মাহ প্ৰসাদ দি কৰিছে যিহেতু মাতিছে বান্ধৱী হিচাপে গৈছিলোঁ সেইকাৰণে মেখেলা চাদৰযোৰ পিন্ধি আছোঁ মানে আৰু সলাই নাই মেখেলা চাদৰযোৰ মানে এনেকৈ পিন্ধি আছোঁ সলাম আহি পালোঁ এতিয়া ল'ৰাটোৰ লগত অকণ বহি লৈছোঁ গৈছিলোঁ বেছি দেৰি নাই আকৌ 1 ঘণ্টামান থাকিলোঁ আহিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে ক'বচোন আজিতো নহয় আজিতো সামৰণি মাৰিছোঁ আৰু তেনেহ'লে প্লিজ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লাইক কৰিব আৰু কি কয় শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই নতুন এতিয়া ভিডিঅ' লৈ পুনৰ লগ পাম বাই বাই